হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা লৈ আনিছোঁ পূজাৰ ভিডিঅ' বহুত দিন ভিডিঅ' দিয়া হোৱাই নাই সকলোৱে গমেই পায় আমাৰ মৰমৰ জুবিন দা নাই সেইবাবে ভিডিঅ' চিডিঅ' দিবলৈ একেবাৰে মনেই নোযোৱা হ'লেও পূজা বুলি অলপ সাঁচি ৰাখিলোঁ আৰু কেইবাবছৰ মূৰত আমাৰ মাহঁতৰ তাতে পূজা পাতিছিল টিকলি বেটিও তাতে আছিল সেইবাবে তাতে পূজা চাব গ'লোঁ আৰু এয়া দেখিছে নহয় পূজা মণ্ডপৰ গোটেই ভিতৰত এনেদৰে জুবিন দাৰ ফটোৱে আঁৰি থৈ দিছে মানে পূজা চাবলৈ আহিছোঁ যদিও একো মনবিলাক ভাল লগা নাই আৰু আগতে পূজা বুলি ক'লে তেনেই মনবোৰ কিবা এটা ভাল লাগি থাকে বেলুন হ'ব জেলপি হ'ব কিন্তু এইবাৰ তেনেকুৱা একোৱেই নাই এয়া দেখিছে নহয় ফটোবিলাক চব তেনেকৈ জুবিন দাৰ দি থোৱা আছে আৰু এইফালে মা ভণ্টি আমাৰ নুবেটি আৰু এয়া ভাইটি বোৱাৰী আহিছে এয়া দেখিছে নহয় জুবিন দাৰ ফটোকপি দি থৈ দিছে ওচৰতে পূজা মণ্ডপৰ ওচৰতে সেইটো কাৰণে মনবোৰ আৰুৱে বেছি বেয়া লাগি গৈছে সকলোৱে ধূপ চাকি জ্বলাইছে জুবিন দাৰ ফটোকপিৰ ওচৰত সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে যাতে তেখেতৰ আত্মাটোৱে শান্তি পাওক আৰু আমিও লগতে ধূপ আৰু চাকি জ্বলাই ল'লোঁ ভাইটি বোৱাৰী ঘৰৰ পৰা আহিছিল আৰু বাটতে লগ পালোঁ ক'লোঁ যে বৰ লগতে পূজা চাওঁ আৰু এতিয়া আহি আছোঁ মণ্ডপৰ ভিতৰলৈ বুলি আৰু এই মণ্ডপৰ ছাইডতো ধুনীয়াকৈ জুবিন দাৰ ফটোকপি এয়া দেখিছে নহয় জাষ্টিছ ফৰ জুবিন দা বুলি লিখি ইয়াতো ধূপ চাকি জ্বলাইছে সকলোৱে মুঠতে এবাৰ পূজা বুলি বিশেষ একো নহয় আৰু সকলোতে কেৱল জুবিন দাহে আমিও মণ্ডপতে সেৱা কৰি ল'লোঁ যিহেতু বছৰত এবাৰহে আহে আৰু মনত এবাৰ বিশেষ একো আশা কৰা নাই যাতে জুবিন দাৰ দুখীকেইটাই শাস্তি পায় তাৰে আশা কৰিছোঁ মা দুৰ্গাৰ ওচৰত তাকে প্ৰাৰ্থনা লৈছোঁ আৰু ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোককো দেখাওঁ আমাৰ ফালেনো পূজা কেনেকৈ পাতে আৰু এইফালে চাবচোন তাই একদম ফটো মাৰিছোঁ বুলি ভাবিছিলে পিছতে গম পাইছে যে মই ভিডিঅ' কৰি আছোঁ আৰু এয়া হৈছে ভাইটি কৈছোঁ যে এয়া হৈছে আমাৰ ভাইটি মানুহ বহুত হৈছিল সেইটো কাৰণে মণ্ডপৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু ইয়াতে অলপ খেলা বস্তু চালোঁ আৰু আমাৰ এই গোটেই মুখৰ ভূমণ্ডল উলিয়াই আহি দিছে যিহেতু পুতলা চশমা ওলাইছে তাইও পিন্ধি চাইছে আৰু ভণ্টিও পিন্ধি চাইছে কেনেকুৱা লাগিছেনো বুলি এযোৰ দেখিছে নহয় বগা চশমা একদম লাইট জ্বলি আছে আৰু যে কি নোলাব ঠিক নাই ভণ্টিও পিন্ধিলে বোৱাৰীও পিন্ধিলে আৰু এবাৰ ময়ো ভাবিলোঁ ময়ো পিন্ধি চাওঁ কেনেকুৱানো লাগে এয়া দেখিছে নহয় এতিয়া বাই ভনী দুইজনীয়ে এপাক পিন্ধি চালোঁ কিনা নাই দোকানীয়ে খেদিব যদিও ঠিক নাই প্ৰথমতে পিন্ধি দুইজনী অলপ ষ্টাইল দি ল'লোঁ দেই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এইফালে নুবেটি খং উঠি গৈছে অকল মই চশমা পিন্ধি আছোঁ বুলি তাইকো দুই এটা খেলা বস্তু লৈ দিলোঁ আৰু যিসকলে প্ৰথমবাৰ মোৰ চেনেলটো চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এইফালে মণ্ডপৰ ওচৰতে জুবিন দা আগৰ বিহু প্ৰগ্ৰেমবিলাকৰ ভিডিঅ'বোৰ পৰ্দা চিনেমাত ধুনীয়াকৈ লগাই আছে আৰু তাকে বহুতে চাই আছে আৰু আমিও অলপ টাইম চালোঁ আৰু নিজৰ ল'ৰালি কাললৈ মনত পৰি গ'ল যিহেতু আগতে বেছিভাগৰে মোবাইল আৰু টিভি নাছিল তেতিয়া আমি এনেদৰে পৰ্দা চিনেমা চাইছিলোঁ আৰু আজি আকৌ সেই পুনৰ সৰুকালৰ স্মৃতিবিলাক মনত পৰিছে আৰু আপোনালোক কোনে কোনে এনেদৰে পৰ্দা চিনেমা চাই পাইছে কমেণ্ট কৰি জনাব দেই আজিলৈ আহোঁ বাই বাই